Welcome to my YouTube channel Rajashree's Collection Facebook page Rajashree's Collection মই ৰাজশ্ৰী আকৌ আহিল আপোনালোকৰ ওচৰত বহু দিনৰ মূৰে ভিডিঅ' কৰি থাকোঁ লাইভ সেশন আহিবলৈ থাকি গৈছে আজিকালি অকমান ব্যস্ততাৰ কাৰণে মই যেটো লাইভ আহিব পৰা নাই সো যদি আপোনালোকে ফাৰ্স্ট চাইছে দেন ডু ফলো এণ্ড সাবস্ক্ৰাইব মাই YouTube channel and Facebook page Rajashree's Collection অফাৰ চলি আছে Rajashree's Collection ত পূজা অফাৰ চলি আছে বিয়া সিজন আহি আছে সো আপোনালোকে আহিব নিজে আহিলে এটা লাভ হ'ব আপোনালোকৰ যেটো আমাৰ এটা লটাৰী কৰা হ'ব যোন কাস্টমাৰ্স মোৰ শ্বৰুমলৈ আহিব তেওঁলোকৰ মাজতে লটাৰী কৰা হ'ব আৰু যোনে যাৰ লাক আহিব তেওঁ আমাৰ ফালৰ পৰা খুব ধুনীয়া ডায়মণ্ড উপহাৰ দিয়া হ'ব আৰু শেয়াৰিং কম্পিটিশনো চলি আছে যদি 1k কোনবাই শেয়াৰ কৰে তেওঁক আমাৰ ফালৰ পৰা খুব ধুনীয়া অসমীয়া গহনা আছে উপহাৰ দিয়া হ'ব সো আপোনালোকে এতিয়া যদি ভিডিওটো আপোনাৰ ওচৰলৈ গৈছে দেন কিপ শেয়াৰিং শেয়াৰ কৰাৰ নম্বৰটো আপোনালোকৰ ডেসক্ৰিপচনত দি দিয়া হ'ব সেই নম্বৰটো আপোনালোকে শেয়াৰ কৰিব যদি 1000 টা স্ক্ৰিনশ্বট আমি পাই যাওঁ দেন আপুনি উইনাৰ হ'বও পাৰে আৰু আপোনাৰ আমাৰ ফালৰ পৰা খুব ধুনীয়া পিওৰ অসমীয়া গহনা আছে উপহাৰ দিয়া হ'ব আৰু এই শেয়াৰিং কম্পিটিশন আমাৰ ডেইলি বেসিছত থাকিব অকল এদিন বুলি নহয় আজি শেয়াৰিং দিছো আজি যদি 1k আহি যায় কাইলৈ ৰিজাল্ট দিম পৰহিলে যদি আহি যায় পৰহিলে ৰিজাল্ট দিম ইনষ্টেন্ট শেয়াৰিং ইনষ্টেন্ট ৰিজাল্ট সো আহক এটা দেৰি নকৰো এতিয়া আপোনালোকক মই অকমান আগত আপোনালোকক মই পিওৰ সিলভাৰ আৰু আমাৰ অসমীয়া গহনা দেখালো যেটো আমাৰ পিওৰ ৰূপত বনোৱা ৰন্থলি মেড সো এতিয়া আহিছো কপাৰ বেষ্টলে কপাৰ বেষ্টৰ আৰু ৰন্থলি মেডৰ ডিফাৰেন্সটো কি কপাৰ বেষ্টৰ বস্তুটো এফৰ্ডেবল হয় সবে যেটো ৰূপৰ পিনিব নোৱাৰে তেওঁলোকৰ মন যায় যে এটা ডিজাইন আমি কপাৰ পিনি সো কপাৰৰ প্ৰাইসটো অকমান কম হয় বাট কম বুলি একেবাৰে কম বস্তু নাই না আমি প্ৰিমিয়াম কোৱালিটি বুলি আনিছো প্ৰিমিয়াম কোৱালিটি হৈছে এটা হাই কোৱালিটি য'ত লাস্টিং ভাল হয় আৰু দেখিবলৈ একদম হুবাহু ৰূপৰ মানে সোণৰ যেন লাগে কালাৰ ফিনিশিং খুব ভাল মাইক্ৰো 1 গোল্ড পলিশ হয় 24 ক্যারেট গোল্ড পলিশ কৰা আছে সো আহক এতিয়া আপোনালোকক মই কপাৰ বেষ্টৰ জুৱেলাৰী দেখাও লাগিলে সোনকালে বুকিং কৰক বিয়ালে ৰৈ থাকিম বুলি নাথাকিব কাৰণ ষ্টক লিমিটেড হৈ গৈ আছে আমাৰ প্ৰাইভেট কুৰিয়াৰ সো ষ্টাৰ্টিং অন বৰ ধুনীয়া অকমানি জুনবি দেখাইছো আপোনালোকক চাব পাৰে কেনেকুৱা লাগিছে এটো দেখিবলৈ ন হুবাহু সিলভাৰ লাগিছে বাট ইটস নট সিলভাৰ ইটস এ কপাৰ বেষ্ট খুব ধুনীয়া চাব পাৰে ইমান মৰম লগা আৰু এটো দামো বেছি নহয় এটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 1380 টকা প্ৰিমিয়াম কোৱালিটি হয় সেইকাৰণে আপোনালোকে চেইনৰ হতে পাব মাত্ৰ 1380 টকা যদি লাগে স্ক্ৰিনশ্বট কৰিব পিওৰ কপাৰ আৰু এই সেটটো আপোনালোকে ৰূপত যদি লাগে 3800 টকা পায় বাট কপাৰ যদি আপোনালোকে পায় এটো পাব মাত্ৰ 1780 টকা পাইপ সেটত হয় বহুত ধুনীয়া এটকে কমতো আছে যদি লাগে স্ক্ৰিনশ্বটটো লৈ থব আৰু এটা আপোনালোকক গল্পটা দেখাইছো এই গল্পটা আপোনালোকে লব পাৰিব 1580 টকা বিৰাট ধুনীয়া এই গল্পটো চেইনো আছে চাৰিফালে কালাৰৰ কোনো কমপ্লেইন নাপায় ডেইলি পিন্ধাৰ কালাৰ আপোনালোকে কোনো ছমাহ এবছৰ দুবছৰ 5 বছৰলৈকে যাবগে সো এইটো দেখালো সো নেক্সট দেখাইছো এটা বিৰাট ধুনীয়া আমাৰ হাইয়েষ্ট সেলিং হয় এটা সেট দেখাইছো ইমানেই ধুনীয়া সেটটো বহুতে লৈছে এইটো কিন্তু অকমান দাম হ'ব কাৰণ এইটো ব্ৰাইডলত পৰে আৰু ইয়াৰ প্ৰাইসটো হ'ব 2200 টকা বাট এইটো আপুনি যদি ৰূপত বনাবলৈ যায় পৰি যাব 8000 9000 টকা বাট কপাৰ আপোনালোকে দেখিবলৈ কোনো নকয় এইটো কপাৰ ইয়াৰ ফিনিশিং বহুত ধুনীয়া এডি ষ্টোন কৰা হয় এইটো লগ পাই আপোনালোকে 2200 টকা যদি লাগে সোনকালে বুকিং কৰি ইয়াৰ মোৰ হাইয়েষ্ট সেলিং হয় আৰু ইয়াৰ পিছত বেছি ষ্টক নাই সব বুকিং হৈ গৈ আছে বিয়াৰ কাৰণে আৰু এটা কোকো ফুলৰ সেট দেখাইছো এইটো আপোনালোকে লব পাৰিব এটা ডিসকাউন্টত ইয়া হৈছে অকল 2000 টকা এনে 2200 টকা হয় এটা 2000 টকা দি থকা হৈছে যথেষ্ট দীঘল কোকো ফুলৰ সেট হয় অলপ লগাই দেখাইছো প্ৰাইসটো হ'ব 2000 অনলাইনত লব পাৰে অফলাইনটো লব পাৰে টিকেট পালেছে জনাব যদি লাগে স্ক্ৰিনশ্বটটো ল'ব মই কোকো ফুল বুলি নাম দিছো এইটো বা ডিজাইনটো আপোনাৰ এটা বেলেগ নাম আছে ইয়াৰ এইটো চাব পাৰে বেলেগ ধুনীয়া যদি লাগে স্ক্ৰিনশ্বটটো ল'ব আৰু নেক্সট জাপি আপোনালোকে পাই যাব 1580 টকা এইবোৰ জাপি মাত্ৰ 1580 টকাতে দি থকা হৈছে যদি আপোনালোকৰ প্ৰাইসটো মনত নাথাকে স্ক্ৰিনশ্বটটো মোক WhatsApp কৰি দিব 1580 টকাত সব কালাৰ পাব গ্ৰীন পাব ব্লু পাব ৰেড পাব ব্ল্যাক পাব কেনেকুৱা লাগে মোক জনাব মই স্ক্ৰিনশ্বটটো দিব আৰু এটা আছে দুগদুগি আপোনালোকে আমাৰ ইয়াত হাইয়েষ্ট সেলিং হয় দুগদুগি এইবোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1680 টকাত 1680 প্ৰিমিয়াম কোৱালিটি যথেষ্ট দীঘল হয় লেংথটো আপোনালোকে সব মনিও ইমান ধুনীয়া দিয়ে কালাৰ নজোৱা মনি ইয়াৰ সব কালাৰ পাব বগালৈকে পাব আপোনালোকে বগা পা লৈ পেলাই আপোনালোকে পিংক পা লৈ পেলাই মাল্টি কালাৰ ৰেড ব্ল্যাক অল কালাৰ সাৰ এভেইলেবল যদি লাগে স্ক্ৰিনশ্বটটো ল'ব প্ৰাইসটো মই ক'লে 1680 শ্বৰুমৰ পৰা যদি নিয়ে তেতিয়া আপোনালোকে 1600 পাব 80 रुपीस ডিসকাউন্ট হ'ব আপোনাৰ আৰু আপোনালোকক খুব ধুনীয়া এনেকুৱা ডিজাইনৰ জেঠিপটা দেখাইছো জাপিৰ মাজত এইটো আপোনালোকে ল'ব মাত্ৰ 1380 টকা 1380 মই দামবোৰ কৈ গৈছো যাতে দামবোৰ আৰু এটা ব্ৰাইডাল কালেকশ্যন বিয়া আহি আছে ব্ৰাইডাল কালেকশ্যন যদি আপোনালোকে ল'ম বুলি ভাবিছে এইবোৰ চাব পাৰে এইবোৰ 2200 টকাকে হাইয়েষ্ট যদি আমি ক'বলৈ যাওঁ 2200 টকাটো পাব বিৰাট ধুনীয়া ইয়াৰ কালাৰ পাই যাব আপোনালোকে গ্ৰীণ পাব মাল্টি কালাৰ পাব কেনেকুৱা লাগে মোক জনাব মই দেখাই দিম এইটো ৰেডত দেখাইছো আৰু যদি লাগে আপোনালোকে বেলেগ কালাৰটো পাই যাব আৰু নেক্সট এটা সেট দেখাইছো এইটো আপোনালোকক গ্ৰীনত দেখাইছো ওৱান কালাৰ হয় যদি আপোনালোকৰ কাপোৰযোৰ যদি মুগাত হয় তাত গ্ৰীনৰ ৱৰ্ক কৰা আছে তেতিয়া আপোনালোকে ডেফিনেটলি এই সেটটো ল'ব বহুত ধুনীয়া ইয়াৰ প্ৰাইস আহিব 2200 যথেষ্ট দীঘল লেংথ আছে বিটস কিটা বহুত ধুনীয়া ইয়াৰ কালাৰ অপশনছ ঢেৰ পাব আপোনালোকে ইয়াৰ কালাৰ আপোনালোকে ৰেড পাব ব্লু পাব গ্ৰীণ পাব ব্ল্যাক পাব অল কালাৰ্ছ আৰ এভেইলেবল
সো নেক্সট এটা আৰু অলপ সেট দেখাওঁ কোপাৰ বেষ্টৰ বহুত কালেকশ্যনছ আছে যিহেতু মোৰ এখন শ্ব'ৰুমতো বহুত পাব আৰু এইখনতো পাব সো নেক্সট এটা আপোনালোকক এতিয়া মই আহক এতিয়া মই অলপ সীতাহাৰৰ কালেকশ্যনছো দেখাওঁ সীতাহাৰ যিহেতু বিয়াৰ কাৰণে সীতাহাৰ চবকে প্ৰয়োজন হয় আৰু সোণৰ ওপৰত যদি সীতাৰ 12,000 পৰিব 8,000 9,000 10,000 তেনেকৈ পৰিব চবেই এফৰ্ড কৰিব নোৱাৰে আৰু এদিন পিন্ধা বস্তুটো আপুনি ইমান দাম দি লৈ কি কৰিব সো তাৰ কাৰণে আপোনালোকে কোপাৰ বেষ্টৰ লওক ইমানেই ধুনীয়া ধুনীয়া কোপাৰ বেষ্টৰ আহিছে এইটো সেট আপোনালোকে চাওক আপোনালোকে এই কোপাৰ বেষ্টবোৰ ল'ব মাত্ৰ ষ্টাৰ্টিং প্ৰাইচ মাত্ৰ 800 টকাৰ পৰা পাব তো এই সেটবোৰ আপোনালোকে ল'ব এই যে বিৰাট ধুনীয়া এটা ইউনিক সেট হয় দেখিবলৈ খুব ধুনীয়া মানে লগাই দেখাইছোঁ আপোনালোকক বিৰাট ষ্টেণ্ডাৰ্ড যোনে বেছি হেভি পিন্ধি ভাল নাপায় একদম মানে ইউনিক কালেকশ্যনছৰ ক'তো নেদেখা এটা কালেকশ্যনছ মাত্ৰ এইবোৰ আপোনালোকে 1100 1200 1300 1400 1500 পাই যাব কালাৰৰ গেৰেণ্টি পাব আপোনালোকে কালাৰৰ কোনো কমপ্লেইন নাপায় এইটো আপোনালোকক ডেমচিয়াৰ দি ক'ব কালাৰ কমপ্লেইন নাপায় কালাৰৰ খুব ধুনীয়া কোৱালিটি আৰু ইয়াৰ বেচেছটো খুব বেছি হয় ইয়াৰ মানে ডিজাইনটো খুব ধুনীয়া ইউনিক হয় আৰু পাৰ্লাৰত লাগিলে চৌকাৰো পাব বহুত কালেকশ্যনছ আছে মই সময় পাই আপোনালোকক দেখাম এইদৰে পাৰ্লাৰত চাব পাৰে দেখিছে পাৰ্ল ৱৰ্ক কৰা হয় এইটো আপোনালোকে মাত্ৰ 880 টকাত পাই আছে 880 যদি লাগে স্ক্ৰীনশ্বটটো ল'ব ইয়াৰিংছ এটা পাব 880 আৰু যদি ইয়াতকৈ হেভি লাগে তেতিয়াহ'লে আপোনাৰ লাষ্ট আহিব 1380 টকা আৰু এটা চিম্পল বহুতে চিম্পল আৰু বিচাৰি থাকে এডাল একদম চিম্পল চাব পাৰে চিম্পল আপোনালোকে ল'ব পাৰিব 1580 1380 1180 তেনেকৈ পাব মোৰ স্ক্ৰীনশ্বটটো দিব তাৰপাছত এটা দেখাইছোঁ আপোনালোক এইটো খুব ধুনীয়া একদম চিম্পল চাব পাৰে এইটো সীতাহাৰ টাইপৰ দেখিছে এইটো আপোনালোকে ল'ব পাৰিব কম প্ৰাইজত আৰু এটা দেখাইছোঁ আপোনালোক এইটো একদম চিম্পল ইয়াৰ ইয়েৰিংটো আপোনালোকে মন কৰক ইমান ধুনীয়া চিম্পল টপত দেখিছে এইটো একদম কম প্ৰাইজত আপোনালোকে ল'ব পাৰিব আৰু লগতে আপোনালোকক দেখাইছোঁ এইটো এটা সীতাহাৰ এই সেটটো বহুতেই পচন্দ কৰিছে প্ৰায়ভাগ হায়েষ্ট চেলিং হয় বিৰাট ধুনীয়া এইটো 1580 টকাত 1680 টকাত আমি দি থকা হৈছে যদি লাগে স্ক্ৰীনশ্বট কৰক সীতাহাৰ হয় ইয়াৰ লুকছটো আপোনালোকে এনেকৈ ধৰা নপৰে ইয়াৰ লুকছটো পিন্ধি দেখালে ৰংবোৰ দেখিবলৈ পিয়'ৰ গোল্ডৰ নিচিনা লাগিব একদম হুবাহু গোল্ড বিৰাট ধুনীয়া যদি লাগে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব 1680 টকা 1680 যদি লাগে স্ক্ৰীনশ্বট কৰিব মই দেখাই আছোঁ আপোনালোকক আৰু বহুত কালেকশ্যনছ মোৰ ঘৰত আৰু বহুত কালেকশ্যনছ ৰাখিছোঁ বাট আজি মই যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাম আৰু এইবোৰ আহিব নেকলেছ ৰূপৰ নেকলেছৰ নিচিনা কালাৰৰ কালেকশ্যন 880 টকা মাত্ৰ 880 যদি লাগে বুকিং কৰি ল'ব আৰু দেখাইছোঁ নেকলেছ এইটো কিমান ধুনীয়া নেকলেছ এটা আপোনালোকক দেখাইছোঁ এইটো চক দেখিছে এইবোৰ আপোনালোকে পাব 880 980 1000 এনেকৈ পাব আৰু চিম্পলত কিছুমান আছে মই চিম্পলটো আপোনালোকক কাইলৈ দেখাম আজি চব দেখাটো পচিবল নহয় কাৰণ বহুত কালেকশ্যন যিহেতু আছে ওপৰ পিনে আৰু আছে ওপৰ পিনে মই ইমান ঢুকি পোৱা নাই সেইটো কাৰণে মই দেখালোঁ সেইফালে যাওঁ চাওঁ পিছফালে আৰু কালেকশ্যনছ আছে আপোনালোকক এটা দেখাম মই ইমানেই ধুনীয়া আপোনালোকক ডেফিনেটলি পচন্দ হ'ব এই কালেকশ্যনটো আপোনালোকক ডেফিনেটলি পচন্দ হ'ব স্ক্ৰীনশ্বটটো লৈ এতিয়া লৈ থওক এই সেটটো আমাৰ হায়েষ্ট চেলিং হয় এটা সেট হয় বিৰাট ধুনীয়া জাংফাই ডিজাইন বুলি কয় এইটো বৰ ধুনীয়া ডিজাইনৰ হয় আৰু এই সেটটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2200 টকাত বহুত হেভি ৱৰ্ক কৰা হয় ক্লিয়াৰিটি কেনেকুৱা আহিছে ভিডিঅ'ত নাজানো বা ৰিয়েলত যোনে পাইছে তেওঁলোকে মোক খুব ধুনীয়া ফিডবেক দিছে 2200 টকা ব্ৰাইডেলত পৰি যায় কইনাই পিন্ধিলে জিলিকি থাকিব মানে ইমানেই ধুনীয়া আৰু দেখাইছোঁ আপোনাৰ ৰিয়েল ষ্টনৰ নিচিনা কৰি দিয়া হৈছে গুলপীয়া আৰু এনেকুৱা টাইপৰ কালাৰ যদি লাগে আপোনালোকে এইটো ল'ব পাৰিব ইয়াৰ প্ৰাইচো আপোনালোকে পাই যাব 2200 টকা যদি লাগে স্ক্ৰীনশ্বটটো ল'ব আৰু নেক্সট এটা দেখাইছোঁ আপোনালোকক এইটো ডিজাইন এই সেটটো আমাৰ হায়েষ্ট চেলিং এটা সেট হয় চেইনত থকা চাব পাৰে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাত 2000 টকাত দিছোঁ বা এটা কাৰণে হিলিকামণি